হাই গাইজ নমস্কাৰ। আজি ভিডিঅ'টো এই দোকানৰ পৰাই শুৰু কৰিছোঁ। মই গুৱাহাটীলৈ যাম বুলি ভাবিছোঁ অলপ কাপোৰ আনিবলৈ। আপোনালোককো দেখাই গৈ থাকিম ক'ৰ পৰানো কেনেকৈ কাপোৰ পোৱা যায়, ক'ত পোৱা যায়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব। ভিডিঅ'ত আপোনালোকক সকলোখিনি দেখুৱাম। বলক তেতিয়াহ'লে যাওঁ গুৱাহাটীলৈ। গুৱাহাটী পাহাৰে পাহাৰে ওপৰে ওপৰে ঘৰবোৰ ইমান ধুনীয়া লাগে ন, সেউজীয়া পৰিৱেশত। আমিতো প্লেনৰ মানুহ, এইবোৰ চাই বহুত ভাল লাগে। মই এতিয়া পল্টন বজাৰ পামহি। আহি পল্টন বজাৰ ষ্টেচন, ৰেলৱে ষ্টেচন আহি আছোঁ। আপোনালোকে চাই থাকিব। মই ইয়াত নামিলোঁ গুৱাহাটী পল্টন বজাৰ ষ্টেচনত। মই বাৰু এতিয়া ফেঞ্চি বজাৰ যাম। ফেঞ্চি বজাৰলৈ মই খোজকাঢ়িয়ে যাম। এয়া চাওক ফেঞ্চি বজাৰ ৰাস্তাটো, মেইন ৰোডটো। ফেঞ্চি বজাৰ দুই কাষে আপোনাৰ ৰাস্তাৰ দুই কাষে সৰু এই খোলাকৈ বেচা দোকানীবোৰ বহি থাকে। এইবোৰ কম কম দামতে পোৱা যায়। কেলৈ কি গোটেই আপোনাৰ হ'লচেল দোকানখিনি লগতে আছে যে, সেইকাৰণে খোলাকৈ বেচাখিনিও প্ৰায় কমতে পোৱা যায় বাৰু ইয়াত। কম বেছি দামটো যিমান কয় তাতকৈ আপুনি কমাই অলপ ল'ব পাৰিব, এইটো আপোনালোকৰ কথা। চাওক কিমান মানুহে মাল লয় ইয়াৰ পৰা হ'লচেলত। প্ৰায় অসমৰ দোকানী প্ৰায়ে ইয়াৰ পৰা লয়, এই ফেঞ্চি বজাৰৰ পৰা মাল। এয়া চাওক ফেঞ্চি বজাৰ দুই কাষে এইবোৰ চব খোলা, ৰাস্তাত বহি থকা কাষে কাষে বহাবোৰ চব খোলাকৈ বেচা এইবোৰ। আৰু কাষে কাষে যিবিলাক ডাঙৰ ডাঙৰ বিল্ডিং আছে গোটেইখিনিতে হ'লচেলত পোৱা যায়। গ্ৰাউণ্ড ফ্ল'ৰত আপোনাৰ খোলাকৈ বেচা দোকানী থাকে, এইটো এটা চাওক। আৰু ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ওপৰলৈ সকলোখিনি হ'লচেলৰ কাপোৰৰ ভাল ভাল মাল পোৱা যায় বাৰু। চাওক ছাইডৰ বহি থকা এইবোৰ। ইয়াত বহুত মানুহ ভিৰ হয়, মানুহ খোজকাঢ়িব নোৱাৰা হয়। এতিয়া মই অকণমান সোনকালে আহিছোঁ কাৰণে, ৰাতিপুৱা হৈ আছে কাৰণে ইমান মানুহ হোৱা নাই। আৰু অলপ দেৰি হ'লে মানুহ মানে খোজকাঢ়িব নোৱাৰা হ'ব, ইয়াত ইমানেই ভিৰ। এইবিলাক বিল্ডিংবিলাক মই দেখাই গৈ আছোঁ। চাওক এইখিনি গোটেই হ'লচেলৰ হয় এইবোৰ বিল্ডিংবোৰ। ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ওপৰলৈ যিমান আছে সকলোখিনি হ'লচেলত পোৱা যায়। এয়া এটা চাওক, এইটো এটা টাৱাৰ। এতিয়া মই আহিছোঁ 5 ষ্টাৰলৈ, 5 ষ্টাৰ বিল্ডিঙলৈ। এইটো 5 ষ্টাৰ বিল্ডিং, এইটো চাই লওক বিল্ডিংটো। এইফালে আপোনাৰ SS ৰোড, মেইন ৰোড, আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাষতে পাৰঘাটো আছে ইয়াৰ কাষতে। এইটো চাওক। মই এতিয়া ইয়াৰ ভিতৰলৈ যাম। বিল্ডিংটো আপুনি চাই লওক কিমান ধুনীয়া বিল্ডিং। চাওক এয়া যিমান আছে ফাৰ্ষ্ট ফ্ল'ৰ, গ্ৰাউণ্ড ফ্ল'ৰ বুলি কথা নাই, এইখিনি গোটেই ইয়াত হ'লচেলেই হয়, হ'লচেলেই পায় ইয়াত এইবিলাক। চাওক এতিয়া ভিতৰলৈ সোমাই যাম। লওক এইফালে আপুনি লিফ্টতো যাব পাৰিব, ছাইডেদি লিফ্ট আছে। আৰু মই চিৰিয়েদি গৈছোঁ বাৰু, এই ভিতৰলৈ সোমাই গৈছোঁ। চাওক গোটেই এইবোৰ দোকানবোৰ হ'লচেল দোকানেই হয়। ওপৰলৈ উঠি গৈছোঁ মই ফাৰ্ষ্ট ফ্ল'ৰলৈ। এইটো ফাৰ্ষ্ট ফ্ল'ৰ। এয়া চাওক বহুত দোকানী আছে ইয়াত, ভিতৰত বহুত দোকান আছে। যোৰপাটৰ পৰা আপুনি ছেট ৱাইজত মাল ল'ব পাৰিব হ'লচেলত। ক'ৰবাৰ পৰা 1 ছেট, ক'ৰবাৰ পৰা 2 ছেট, তেনেকৈ ছেটত কিছুমান 6 পিচ, 3 পিচ, 4 পিচ এনেকৈ থাকে। আৰু ইয়াৰ পৰা মই মাল লৈছোঁ। চাওক অলপমান ইয়াৰ পৰা ল'লোঁ। মই বাছি বাছি লৈছোঁ বাৰু, যিটো ভাল লাগিছে নিজকে সেইটো চাই লৈছোঁ। আপোনালোকেও চাই ল'ব পাৰিব। এয়া চাওক গাইজ, আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নেপাহৰিব। কমেণ্ট বক্সত জনাব কেনে পাইছে। আৰু আপোনালোকে গম পাইছে মোৰ দোকানত পূজাৰ অফাৰ দি থকা হৈছে। আপোনালোকে আহক। অফাৰৰ কিমান কিমান দিয়া আছে সেইটোতো আপোনালোকক নিশ্চয় জনাই দিছোঁৱে। আপোনালোকে আহক, কম দামতে বস্তুবোৰ লৈ যাওক। আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই শেষত লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।